নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা সৰু কাহিনী শুনাবলৈ ওলাইছো। এখন গাঁৱত এজন পূজাৰী আছিল আৰু তেওঁ ভগৱানৰ ডাঙৰ ভক্ত আছিল। এবাৰ গাঁওখনত বানপানী হ'ল। গাঁওখনৰ সকলো গাঁওবাসী নিজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ওখ ঠাইলৈ যাবলৈ ধৰিলে। যোৱাৰ সময়ত তেওঁলোকে পূজাৰীকো তেওঁলোকৰ লগত যাবলৈ লগ ধৰিলে। তেতিয়া পূজাৰীয়ে ক'লে যে তোমালোক যোৱা, মোৰ বিশ্বাস আছে যে ভগৱানে মোক ৰক্ষা কৰিব, নিশ্চয় আহিব। পূজাৰীয়ে ভগৱানৰ অপেক্ষা কৰিব ধৰিলে। কিছু সময় পিছত এখন জীপ আহি পূজাৰীৰ কাষত ৰখিলে। জীপখনত থকা সকলোৱে পূজাৰীকো জীপখনত উঠিবলৈ ক'লে, কিন্তু পূজাৰীৰ আকৌ একেই উত্তৰ, তোমালোক যোৱা, ভগৱানে মোক ৰক্ষা কৰিব আহিব। পানী ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। কিছু সময় পিছত এখন নাও আহি পূজাৰীৰ কাষত ৰখিলে। নাৱত বহি থকা সকলোৱে পূজাৰীকো নাৱত উঠিবলৈ ক'লে, কিন্তু পূজাৰীৰ আকৌ সেই একেই কথা, তোমালোক যোৱা, মোক ৰক্ষা কৰিব, ভগৱান আহিব। পানী বাঢ়ি কান্ধ পালেহি, কিন্তু পূজাৰীৰ তেতিয়াও বিশ্বাস আছিল যে ভগৱানে তেওঁক ৰক্ষা কৰিব আহিব। পানী বেছি বাঢ়ি অহাত তেওঁ ঘৰৰ ছাদত উঠি গৈ ভগৱানলৈ অপেক্ষা কৰিব ধৰিলে। কিছু সময় পিছত এখন হেলিকপ্টাৰ আহিলে তেওঁক বচাবলৈ, আৰু হেলিকপ্টাৰত থকা মানুহে ৰছী এডাল পেলাই দি তেওঁক তাতে ধৰি উঠি আহিবলৈ ক'লে। কিন্তু পূজাৰীয়ে আকৌ সেই একেই কথা ক'লে যে তোমালোক যোৱা, মোক বচাবলৈ ভগৱান আহিব। আৰু এনেকৈ থাকোঁতে পানী বহুত বাঢ়ি গ'ল। পানী ইমানেই বাঢ়ি গ'ল যে পূজাৰী পানীত ডুবি মৰি থাকিলে। মৃত্যুৰ পিছত যেতিয়া পূজাৰী ভগৱানৰ ওচৰ পালে, তেতিয়া তেওঁ ভগৱানক চিঞৰি সুধিলে, মই আপোনাৰ ইমান ডাঙৰ ভক্ত আছিলোঁ, কিন্তু আপুনি মোক বচাবলৈ এবাৰো নাহিলে কিয়? তেতিয়া ভগৱানে ক'লে, মই তোমাক বচাবলৈ 3 বাৰ তোমাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তুমি নিজেই বাচিব বিচৰা নাছিলা। প্ৰথমবাৰ মই তোমালৈ জীপ পঠালোঁ, তুমি নগ'লা। দ্বিতীয়বাৰ মই তোমালৈ নাও পঠালোঁ, তেতিয়াও তুমি নগ'লা। আৰু তৃতীয়বাৰত মই হেলিকপ্টাৰ পঠালোঁ, তেতিয়াও তুমি নগ'লা। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজি পাওঁ যে ভগৱানে তেওঁকে সহায় কৰে যিয়ে নিজক নিজে সহায় কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাহিনীটো কেনেকুৱা লাগিলে কমেণ্টত জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।